नमस्कार स्वागत है मोर चेनेल नतुन एटी भिडिओ लय मैं आज आपनालोকৰ ওচৰত এটি বিশেষ ধৰণৰ ভিডিও লৈ আইছো আৰু হেতু হৈছে ছট পূজা যেনদৰে আমি অসমীয়া সম্প্ৰদায়ৰ লোকসকলে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু উদযাপন কৰো তেনদৰে বিহাৰী বা ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলে ছট পূজা উদযাপন কৰে মই আজি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে ছট পূজা কেনেদৰে পাতে কেনেদৰে এই ছট পূজাটো হয় সেই বিষয়ে আপোনালোকক দেখাম আৰু তেনেহলে বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো এতিয়া আবেলি প্ৰায় 4টা 4:30 বাজিছে আৰু তেওঁলোকে এতিয়া ঘাটত মানে পূজা কৰিবলৈ আহে সূৰ্য দেৱতাক সূৰ্যটো অস্ত যোৱাৰ পিছত তেওঁলোকে নিজৰ ঘৰত গুচি যাব আৰু ৰাতিপুৱা 3:30 4 মান বজাত আৰু ঘাটলৈ আহিব ঘাটৰ পৰা আহি আমি অকমান ৰেষ্ট ললো আৰু এতিয়া ছট পূজাৰ যোনটো মেন প্ৰসাদ ঠেকুৱা বুলি কয় সেই ঠেকুৱাবিধ মানে বনাই আছে আৰু মই হিহঁতৰ লগত অলপ বনাব গৈ আছো ঠেকুৱা আৰু কেনেকৈ বনাই আপোনালোকক দেখা দি আছো ঠেকুৱা প্ৰায় বনোৱা হৈছে মই অকমান বনাই দিও বুলি ভাবিলো আৰু এ চাক মই বনাই আছো এনেকৈ বনাই লোৱাৰ পিছত ঠেকুৱাটো তেলত ফ্ৰাই কৰি ল'ব লাগিব তাৰ পিছত ঠেকুৱা প্ৰসাদ হিচাপে তৈয়াৰ হৈ যাব पहिले पहिले हम कैली छठी मैया बरत तोहार छठी मैया बरत तोहार करी क्षमा छठी मैया भूल चुक गलती हमार भूल चुक गलती हमार ৰাতিপুৱা হোৱাই নাই সময় এতিয়া ঠিক 3টা মান বাজিছে আমি গা পা ধুই পুৰা ৰেডি আৰু মই ভিডিওটোত আপোনালোকক অলপ আগতে কৈছিলোঁ যে তেখেতসকলে সূৰ্য দেৱতাক পূজা কৰে মানে সূৰ্যটো অস্ত যোৱাৰ পিছত তেখেতসকলে ঘৰলৈ উভতি আহিছিল আৰু এতিয়া মানে তাৰ পিছদিনা আকৌ এবাৰ মানে ৰাতিপুৱা সূৰ্যটো নোলাওঁতে তেখেতসকলে সূৰ্যটোক পূজা কৰিবৰ কাৰণে ৰাতিপুৱা আকৌ ঘাটলৈ যাব আৰু এতিয়া আমি সাজু হৈছে ঘাটলৈ যাব আৰু তাৰে দৃশ্য অলপ আপোনালোকক দেখাওঁ उहवे जे
ৰাতিপুৱা ঘাটত আহি তেখেতসকলে সূৰ্য দেৱতাক পূজা অৰ্চনা কৰে আৰু তাৰপিছত যেতিয়া সূৰ্য উদয় হয় তেতিয়া তেখেতসকলক পূজাৰ সামগ্ৰীসমূহত গাখীৰ অৰ্পণ কৰি পূজা শেষ কৰে।